show your face. মই খুচকাৰি আহি আছিলো এফালৰ পৰা মই উঠি একেলগে আহিছো এইজন মানুহ এফালৰ পৰা আহিছে আহি ৰখিছে সুধিছে চিনাকি পথ কোনটো I asked him back. কি কৈছে আকৌ ওচৰলৈ আহিলে চিনাকি পথ কোনটো মই কৈছো মই গম নাপাম বেলেগ ঘৰ he hold me like that and groped me. How dare you do that? How dare you do that? আপোনাৰ নিচিনা মানুহৰ কাৰণে ছোৱালী ঘূৰিব নোৱাৰে আজি ৰাস্তাত What is kneel down? Right here. Kneel down. Kneel down. Sorry, ma'am. Why sorry? Why would you be sorry? Why would you do that? क्यों करेगा आपने ये? Please zoom at it. Zoom करो. जब वो पलाबो বিচাৰিছিলে মই ধৰি পলাবো নিদিলো পেলাই দিলো ইয়াত Still he was trying to get out of the situation. মই ধৰি পেলালো বুলি হে নহলে পলাই গলি হয় তই হেল্প কৰিবতো নোৱাৰিম ভাই এইখিনি আৰু তই ভুল কৰিছ Harassment entirely, not sexually harass কৰি দিছো ছোৱালী আৰু পলাই যাবি আৰু তহঁতৰ কাৰণে ছোৱালীয়ে ঘূৰিব নোৱাৰে আমি ভয় ভয়কে খোজ কাঢ়িব লাগে ৰাস্তাত তোমালোকৰ নিচিনা মানুহৰ কাৰণে বলক পুলিচৰ তাত বলক আপুনি পুলিচক চৰি কৰিব মোক চৰি কৰিব নালাগে সেইটো কেনেকে উঠাম এতিয়া আমি আকৌ কিয় এইটো কৰিলে কওকচোন কেমেৰাত কিয় কৰিলে এইফালে চাওক আৰু কওক হেলমেটটো খুলিব এইফালে এইফালে হেলমেট খুলক আপুনি মুখখন অলপ No, no, it's okay. I understand. You're আপুনি sorry. ভুল কৰিছে ন এতিয়া হেলমেটটো খুলি দিয়ক জোৰ জবস্তি নকৰোঁতে খুলি দিয়ক নহয় দিয়ক খুলি দিয়ক আপুনি মাস্কখন আৰু হেলমেটটো খুলি দিয়ক মাস্কখন গুচাওক আৰু হেলমেটটো খোলক আপুনি ভুল কৰিছে আপুনিতো এতিয়া এনেকে নহয় ন চব কাম আপোনালোকৰ কাৰণে আমিওতো বদনামী হৈ যাব লগা হয় ন এইবোৰ মানুহ এই আণ্টিজনীয়ে চাই আছিলে গোটেইখিনি দেখিছে চব ৰেকৰ্ডিং আছে চ' ডোন্ট ৱৰি এবাৰ খোলক আৰু মুখখন দেখাওক কি হিৰো বুলি ভাবিছে নেকি এনেকে ছোৱালীক ডমিনেট কৰি ৰাস্তাই ঘাটে ন ন ন ন শ্ব' মি ইউৰ ফেচ মুখখন দেখাওক নহ'লে কথা বেয়া হৈ যাব কথা বেয়া কৰিব মন নাই যদি মুখখন দেখাওক এইফালে হওক আই ৱন্ট টাচ ইউ শ্ব' ইউ ফেচ ঠিক আছে মাস্কখন খোলক এবাৰ মাস্কখন খোলক লাগি গৈছে এনেকে কোনে গ্ৰপ কৰি লাগি যায় যদি হাত দিছা হয় এইটো কথা কনচিডাৰ কনচেচন নাহে এনে যে মানুহ আমাৰ ল'ৰা ছোৱালী ভাই আছে দিব লাগে আপোনালোকে Yeah, please do that. Yeah. এখন মই এনেকে পেলাই দিলো স্কুটিখন যাবলৈ নিদিলো তেওঁক আপোনাৰ নামটো কওকচোন এবাৰ এইফালে চাওক আপোনাৰ নামটো কওক ইফালে চাওক আৰু নামটো কওক বিশাল কি লিখে বিশাল কি লিখে show me your ID কাৰ্ড দেখাওক ইয়াৰ পৰা পলাই যাব নোৱাৰে if you are thinking to do that ID দেখাওক ID টো দেখাওক আপোনাৰ no 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 you won't do that অলপ হেল্প কৰি মই নকওঁ ভাল কাম কৰিছা নেকি যে মই কাম কৰি কৰিব পাৰে মানুহ হেল্প কৰে কিয় নকৰে ভাই পুলিচে কোনোবা দোষ দিছে মই যদি পিতা একেলগে আহিছো পিতা একেলগে পুলিচে তেওঁলোকে একেলগে ৰাখিছে যদি সেই তেনেকুৱা কাম কৰিছে কেনেকৈ ভাই I was walking, he asked me something, I answered and then he groped my boobs.
can put in your eyes. That will be much better. How dare you? এই চেনেলে চেনেলে যে মানুহে ষ্টৰিবোৰ চাইতে ছোৱালী ঘৰৰ পৰা ওলাব নিদিয়ে আপোনাৰ নিচিনা মানুহৰ কাৰণে। Sorry, please. আমাৰ মা দেউতাই যে ঘৰত বহি বহি ভয় খাই থাকে ছোৱালী বাহিৰত নপঠাই আপোনালোকৰ নিচিনা মানুহৰ কাৰণে। হয় মানে his whole purpose was to do that. নহলে নৰখে মানুহজন এনেকে ৰাস্তাত ৰখি পিনি মোক টাৰ্গেট কৰি নুখুৰে। মই ধৰি যাবই নিলো, পলাব খুজিছিলে, মই চব বাদ দি পিনি ৰখাই পেলাই দিলো। ল ব্ৰেক কৰিছে, লটো উচিত ব্যৱস্থা ল'ব। এইবিলাক ভুল কথা, এইটো ভুল কথা। যদি এৰি দিয়ে